গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে হেপী হোলী ভিডিঅ'টো শেষলৈকে চাই থাকক আমাৰ ইয়াত প্ৰথমবাৰ দোল মহোৎসৱ হ'ব তো এতিয়া প্ৰচেছনত যাম চাগে কিবা এটা কওঁ হেপী হোলী টু অল তো এতিয়া চাই থাকক ভিডিঅ'টো অধিকলি পানী নামে কিন্তু দেই আৰু এইফালে ইয়াত নামঘৰত আইসকলবোৰে নাম ধৰি আছে Ada mar, jep, oh usude, ada kor, mana? পানী চানি ঢালি একেবাৰে উৎপাত হৈ গ'ল আৰু এইফালে চাওকচোন আৰু এইফালে প্ৰচেছন আহি আছে আহি পাবই আৰু মা সেৱা কৰিব ৰখি আছোঁ এতিয়া আহি পাব হৈছে আৰু এইফালে প্ৰচেছন আহি পালে এতিয়া সেৱা কৰি ফালে প্ৰচেছনত যাম আৰু এইবাৰে হোলী হৈছে আৰু খুব বেছি মানুহ হৈছে আৰু ইয়াতকৈ ডাঙৰ হ'ব মানে এইবাৰ আৰম্ভণি কৰি থৈ দিছে কি খেয়ে নকৰবি তই তো চাফা হৈছা
আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ বাবে অনুৰোধ জনাইছোঁ আৰু তেখেতক এখনি ফুলৰ গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ উদযাপন সমিতিৰ সদস্য শ্ৰী ৰাতুল দাসে। মাননীয় উদ্যোগক মহোদয়ক অতি কম সময়ৰ ভিতৰতে তেখেতৰ অনুষ্ঠানটি সামৰি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। সন্মানীয় আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণকাৰী আমাৰ বৰদেৱী গয়াকীৰ্তন ঘৰসত্ৰৰ উদ্যোগত আয়োজিত আমাৰ দৌল মহোৎসৱৰ যি নগৰ কীৰ্তন অনুষ্ঠিত হৈ গ'ল, আহি আমাৰ ইয়াত মণিকূটত এটা প্ৰৱেশৰ কাৰণে এটা মানে হেৰি কৰিছে, গতিকে মোক অলপ উদ্বোধক হিচাপে হেৰি কৰিছে। মই বেলেগ ক'ব বিচৰা নাই। আমাৰ যাতে ভৱিষ্যতে ইয়াতে আমি আৰু ডাঙৰকৈ আমি যাতে বহল ভিত্তিত এদিনীয়া কাৰ্যসূচী নহয়, 2-3 দিনীয়া কাৰ্যসূচীত যাতে আমি উদযাপন কৰিব পাৰোঁ, সেই মানসেৰে মই সকলোকে আহ্বান জনাইছোঁ যাতে এইটো অনুষ্ঠান পৰৱৰ্তী দিনবোৰতো যাতে আমি সুন্দৰভাৱে সকলোৱে মিলি সহযোগত উদযাপন কৰিব পাৰোঁ, তাৰে কামনা কৰি মই আজিৰ এই চমু ভাষণৰ বক্তব্য সামৰণি মাৰিছোঁ। একেলগে কেইজনমানে হওক ভাগৱতখন বৈ পেলাই আমাৰ মহাভাৰৰ পৰা নাম হ'ব। আৰু এইফালে এতিয়া সেৱা কৰি আছোঁ, তাৰে পিছত প্ৰসাদ বিতৰণ হ'ব। তো গাইজ এতিয়া আমি মোক গাঁতখন ধুই আহোঁ আৰু হ'ব নেকি? কি হৈ দিব এতিয়া বৰ্তমান এতিয়া পায়স আৰু অকণমান দেৰিকৈ আমি সিদ্ধ আহাৰ গ্ৰহণ কৰিম। কৰিম দিয়ক, আমি এতিয়া ঘৰ যাই আছোঁ, মুখখন ধুই আহি কিনে আমি সকলোবোৰ একেলগে আমি গ্ৰহণ কৰিম। মই আৰু এতিয়া ভাত দিবলৈ আহিছে, তাত দিব লাগিছে। আৰু এতিয়া খাই গোসানী কিবা এটা কওঁ, কি মাৰিবি? এতিয়া আমি গ্ৰহণ কৰিব ওলাইছোঁ, বৰ্তমান গ্ৰহণ কৰা নাই। এতিয়া ভাত খাই ঘৰত আহিলোঁ, মানে ঘৰত যাই আছোঁ আৰু মোক চাগে কেইবাৰমান ধুলোঁ, তাৰ নাই পাত্তা, এবাৰ তাৰ মুখত একোৱেই নাই। এতিয়া ৰং চং একো নাই, যাই পেলাই এতিয়া গা ধুওঁ, সেয়াই আৰু। এতিয়া গা পা ধুই ল'লোঁ, আজি মূৰটো ধুই দিছোঁ। এনেওতো কালি লেতেৰা হ'বই আৰু কালি ফ্ৰেণ্ডবোৰৰ লগত খেলিব লাগিব আৰু কালি লেতেৰা হ'ব, তেনেকৈ এনেই ধুই দিলোঁ আৰু আজিও। তো ভিডিঅ'টো এইখিনিতে আছিল। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মই বাৰ্থডেৰ ভ্লগটোত কৈছিলোঁ যে মোক আপোনালোকে যিমান পাৰে সিমান ছাপোৰ্ট কৰি যাব, আৰু মোৰ কিবা এটা ভুল হ'লে শুধৰাই দিব, কাৰণ ইমানো নাজানো, শুধৰাই দিলে মই ভালো পাম, আৰু সেই হিচাপে আপোনালোকে মোক ছাপোৰ্ট কৰি যাব।
আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই वो रंग लेके खेलते गुलाल लेके खेलते रंग लेके खेलते गुलाल लेके